মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ বাবে ভাষাৰীতি নতুন পাঠ লৈ আহিছোঁ। পাঠ নম্বৰ 6 আৰু পাঠটিৰ নাম হৈছে সাহসী ল'ৰাজন। পাঠটিৰ আলোচনা কৰাৰ আগতে আমি পাঠটিত থকা যুক্তাক্ষৰকেইটা আলোচনা কৰোঁ আহাচোন। পাঠটিত থকা যুক্তাক্ষৰ প্ৰথম যুক্তাক্ষৰটো হৈছে দন্তীয়া দ ধয়ত ধ। দন্তীয়া দ যোগ ধ লগ লাগি কি হ'ল দন্তীয়া দ ধয়ত ধ। মূৰ্ধন্য স য়কাৰে স্য। মূৰ্ধন্য স যোগ অন্ত্যিষ্ট য়, য়কাৰ মানে অন্ত্যিষ্ট য় লগ লাগি কি হ'ল মূৰ্ধন্য স য়কাৰে স্য। তেনেকৈ মূৰ্ধন্য স ঠয়স্থ। মূৰ্ধন্য স যোগ মূৰ্ধন্য থ লগ লাগি কি যুক্তাক্ষৰ পালোঁ আমি মূৰ্ধন্য স ঠয়স্থ। তেনেকৈ উঙয় কয় অংক। উঙ যোগ ক লগ লাগি উঙয় কয় অংক। দন্তীয়া ত ত্ৰকাৰে ত্ৰ। দন্তীয়া ত যোগ ৰ লগ লাগি দন্তীয়া ত ত্ৰকাৰে ত্ৰ। মই পয়ম প। ম যোগ প লগ লাগি আমি কি যুক্তাক্ষৰ পালোঁ মই পয়ম প। দন্তীয়া নয় তয়ন্ত। দন্তীয়া ন যোগ দন্তীয়া ত লগ লাগি দন্তীয়া নয় তয়ন্ত হ'ল। মই বয়ম ব। ম যোগ ব লগ লাগি আমি কি যুক্তাক্ষৰ পালোঁ মই বয়ম ব। তেনেদৰে দন্তীয়া নয় ময়ন ম। দন্তীয়া ন যোগ ম লগ লাগি দন্তীয়া নয় ময়ন ম পালোঁ। কয় ময়ক ম। ক যোগ ম লগ লাগি কি হ'ল কয় ময়ক ম। দন্তীয়া নয় দয়ন্দ্ৰ। এই যুক্তাক্ষৰটোত কেইটা আখৰ আছে? তিনিটা আখৰ আছে। দন্তীয়া ন যোগ দন্তীয়া দ যোগ ৰ লগ লাগি আমি কি যুক্তাক্ষৰ পালোঁ দন্তীয়া নয় দয়ন্দ্ৰ। আহা আমি এতিয়া পাঠটি আলোচনা কৰোঁ। আজিৰ পৰা কেইবাশ বছৰ আগৰ কথা। আজিৰ পৰা কেইবাশ মানে প্ৰায় এতিয়াৰ পৰা 600 বছৰ আগৰ কথা হ'ব। সেই সময়ত অসমত এজন বৰ সাহসী ল'ৰা আছিল। অসমত সেই সময়ত এজন অতি সাহসী ল'ৰা আছিল। অতি কম বয়সতে তেওঁ ভঁৰালুইত সাঁতুৰি পাৰ হৈছিল। আৰু তেওঁৰ যেতিয়া অতি কম বয়স আছিল সেই সময়তেই তেওঁ কি কৰিছিলে ভঁৰালুইত মানে বাৰিষা ব্ৰহ্মপুত্ৰৰ কথা কৈছে। বাৰিষা ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈছিল। লুইত মানে ব্ৰহ্মপুত্ৰ। এবাৰ তেওঁ দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বগৰাই দিছিল। আৰু এবাৰ তেওঁ কি কৰিলে দুৰ্দান্ত মানে দমাব নোৱাৰি, যাক আমি বলেৰেও দমাব নোৱাৰোঁ। কিন্তু সেই সৰু ল'ৰাজনৰ ইমানেই বল আছিলে যে তেওঁ সেই ষাঁড় গৰুটো শিঙত ধৰি বগৰাই দিছিল। ল'ৰাজনৰ সৰুতেই মাক ঢুকায়। আৰু ল'ৰাজন যেতিয়া সৰু আছিল তেতিয়াই তেওঁৰ মাক ঢুকায়। বুঢ়ী মাক খেৰখুটিয়ে তেওঁক ডাঙৰ দীঘল কৰিছিল। আৰু বুঢ়ী মাক খেৰখুটি মানে তেওঁৰ আইতাকৰ নাম কি আছিলে খেৰখুটি। আৰু খেৰখুটি তেওঁক ডাঙৰ দীঘল কৰিছিল। ল'ৰাজন যে কেৱল বলৱান আৰু সাহসী আছিল তেনে নহয়। সৰুৰে পৰা তেওঁৰ বুদ্ধিও আছিল প্ৰখৰ। তেওঁ যে অকল বলি আৰু সাহসেই আছিলে তেনে নহয়, তেওঁ কি আছিলে অতি বুদ্ধিবানো, তাৰমানে অতি চোকাও আছিলে। সেই সময়ত আজিৰ নিচিনা পঢ়াশালি নাছিল। আৰু আজি যেনেধৰণৰ পঢ়াশালি সেই সময়ত তেনেধৰণৰ পঢ়াশালি নাছিল। গুৰুৱে ছাত্ৰসকলক ঘৰতে ৰাখি পঢ়াইছিল। আৰু গুৰুৱে কি কৰিছিলে তেওঁলোকক ঘৰতে ৰাখি পঢ়া শুনা শিকোৱাৰ লগতে ঘৰুৱা কাম বনো শিকাইছিল। পঢ়াশালীক টোল বুলিছিল। আৰু পঢ়াশালীক কি বুলিছিলে টোল বুলি কোৱা হৈছিল। টোলৰ শিষ্যসকলৰ ভিতৰত এই ল'ৰাজন আছিল গুৰুৰ অতি প্ৰিয় শিষ্য। আৰু সেই প্ৰিয় শিষ্য মানে এতিয়া আমি ছাত্ৰৰ কথা কোৱা হৈছে ইয়াত। গুৰু মানে আমাৰ শিক্ষক। গতিকে সেই গুৰুৰ অতি প্ৰিয় শিষ্য তেওঁ কিয় আছিল? কাৰণ তেওঁ অতি বুদ্ধিবান আছিল। পঢ়াশালীত ক খ শিকিয়ে এই ল'ৰাজনে এটা পদ্য ৰচনা কৰে। আৰু তেওঁ পঢ়াশালীলৈ গৈয়ে ক খ পঢ়ে। আৰু ক খ পঢ়িয়েই তেওঁ কি কৰিলে এটি পদ্য ৰচনা কৰে।
তেওঁ ৰচনা কৰা এই পদ্যটোত আকাৰ ইকাৰ নাছিল আৰু তেওঁ যি কবিতা বা পদ্য ৰচনা কৰিলে তাত আকাৰ ইকাৰ মানে স্বৰচিহ্ন নোহোৱাকৈ লিখিছিলে সেই কবিতাটি। এনেধৰণৰ পদ্য অসমীয়া ভাষাত এইটোৱেই প্ৰথম আৰু এনেধৰণে লিখা প্ৰথম কবিতা এইটোৱেই। এতিয়া কবিতাটো চাওঁচোন আহা। কৰতল কমল কমল দল নয়ন ভৱ দৱ দহন গহন বন হয়ন নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভয় মমহৰ সততয় খৰতৰ বৰহৰ হত দশ বদন খগচৰ নগধৰ ফনধৰ হয়ন জগ জগ মপহৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমলজ নয়ন। এতিয়া কবিতাটিৰ আমি অসমীয়াত এইবিলাক এয়া হৈছে ব্ৰজাৱলী ভাষা আৰু আমি আহাচোন অসমীয়াত ভাঙনি কৰিলে কেনেকুৱা হয় চাওঁ। যাৰ হাতৰ তলুৱা পদুম ফুলৰ দৰে চকু যুগল পদুম পাহিৰ দৰে যিজনে সংসাৰৰ দুখ কষ্ট নাশ কৰে যি সৰ্বব্যাপী তথা সকলোৰে হৃদয়ত বিদ্যমান যিজন অভয়দাতা সততে আমাৰ ভয় শংকা দূৰ কৰে যিজনে হৰ বৰিষণ কৰি হৰ মানে ধনুকাৰ যে ইয়াক কৰি দশানন ৰাৱণক বধ কৰে গৰুৰ পক্ষীত উঠি বিচৰণ কৰে যিজনে সাপৰ ফণাৰ তলত শয়ন কৰে যিজনে সংসাৰৰ পাপ মোচনকাৰী ভয় শংকা আমাৰ মনৰ পৰা দূৰ কৰে সেই পদুম ফুলৰ পাহিৰ দৰে নয়নৰ অধিকাৰীজনৰ চৰণত মই সেৱা জনাইছোঁ। এই ল'ৰাজন পিছলৈ মহাপুৰুষ হিচাপে পৰিগণিত হ'ল আৰু আমি এই ল'ৰাজনকেই আমি মহাপুৰুষ হিচাপে জানো। তেওঁ অসমীয়া ভাষাত বহুতো পুথি ৰচনা কৰি থৈ গৈছে। তাৰমানে এতিয়া আমি মহাপুৰুষ বুলিলে আমি কাক জানো? তাৰমানে এই অতি কম বয়সীয়া ল'ৰাজন কোন হ'ব পাৰে তোমালোকে জানিছানে? তেওঁ হৈছে শ্ৰীমন্ত শংকৰদেৱ। এই পুথিসমূহ অসমীয়া ভাষাৰ অমূল্য সম্পদ আৰু তেওঁ বহুতো আমাৰ অসমীয়াৰ কাৰণে সাহিত্য সংস্কৃতিৰ কাৰণে বহুতো কিতাপ পুথি ৰচনা কৰি থৈ গৈছে আৰু এইবোৰ আমাৰ অসমীয়া ভাষাৰ অমূল্য সম্পদ। তেওঁৱেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৱেই হ'ল আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। আহাচোন আমি শংকৰদেৱৰ বিষয়ে অকণমান জানি লওঁ। তেওঁৰ জন্মস্থাননো ক'ত, তেওঁৰ পিতৃৰ নাম কি, মাতৃৰ নাম কি, বুঢ়ী মাকৰ নাম কি, আমি আইতাকৰ নামটোতো গম পালোৱেই, শিক্ষাগুৰুৰ নাম কি, আটাইখিনি আমি জানি লওঁ আহাচোন। তেওঁৰ জন্মস্থান নগাঁৱৰ বৰদোৱাৰ ওচৰৰ আলিপুখুৰীত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা, মাতৃৰ নাম সত্যসন্ধা আৰু বুঢ়ী মাকৰ নাম খেৰসুঁতী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষাগুৰুৰ নাম আছিল মহেন্দ্ৰ কন্দলী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰো আকৌ প্ৰিয় শিষ্য এজন আছিল। তেওঁৰ প্ৰিয় শিষ্যজনৰ নাম মহাপুৰুষ মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা ধৰ্মপুথি কেইখনৰ নাম জানো আহাচোন। কীৰ্তন, দশম, গুণমালা, ভাগৱত আদি। আৰু তেওঁ কিছুমান অংকীয়ানাটো ৰচনা কৰি থৈ গৈছে, কালীয় দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি। আৰু তেওঁ কিছুমান গীত মাত লিখি থৈ গৈছিল, সেই গীত মাতক কি বুলি জনা যায়? বৰগীত, ভটিমা আৰু টুতয়। আৰু অন্যান্য অৱদানসমূহ কিছুমান আছে, যেনে প্ৰসংগ, ভাওনা, নামঘৰ, সত্ৰ আদি তেওঁৱে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আমি এতিয়া পাঠটি আলোচনা কৰিলোঁ আৰু পাঠটিত আমি কেইবাটাও প্ৰশ্ন পালোঁ আৰু প্ৰশ্নবিলাক আমি আলোচনা কৰি চাওঁ আহাচোন। আমি প্ৰথম প্ৰশ্নটো পালোঁ, সাহসী ল'ৰাজনে কি কি সাহসিকতাৰ কাম কৰিছিল? আমি এতিয়া কি কি সাহসিকতাৰ কাম কৰিছিল আমি জানো, আলোচনা কৰোঁ আহা। উত্তৰ, সাহসী ল'ৰাজনে সৰুতে ভৰ বাৰিষা ভৰালুইত সাঁতুৰি পাৰ হৈছিল আৰু তেওঁ এবাৰ দুৰ্দান্ত ষাঁড় এটা শিঙত ধৰি বগৰাই দিছিল।
দ্বিতীয়তে পালোঁ প্ৰশ্ন, কোনে তেওঁক ডাঙৰ দীঘল কৰিছিল? এতিয়া আমাৰ উত্তৰটো কি হ'ব? তেওঁক বুঢ়ীমাক খেৰসুঁতীয়ে ডাঙৰ দীঘল কৰিছিল। টোল মানে কি? আমি এতিয়া টোল মানে বিদ্যালয়। 4 নম্বৰ প্ৰশ্ন, ক খ শিকেই ল'ৰাজনে কি ৰচনা কৰিছিল? উত্তৰ হ'ব, ক খ শিকেই ল'ৰাজনে আ কাৰ ই কাৰ নোহোৱাকৈ পদ্য ৰচনা কৰিছিল। 5 নম্বৰ প্ৰশ্ন, তেওঁ পিছত কি ৰূপে পৰিগণিত হ'ল? উত্তৰ, তেওঁ পিছত মহাপুৰুষ ৰূপে পৰিগণিত হয়।